हेलो गाइस সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো গাইছ এতিয়া বৰ্তমান গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ আৰু মইনাপৰীয়া নামঘৰলৈ। প্ৰথম মানে ঢেকীয়াখোৱা নামঘৰলৈ যাম, তাৰপিছত মইনাপৰীয়া নামঘৰলৈ যাম। যিহেতু ভাদমহীয়া নাম হৈ আছে ন, তো সেইকাৰণে আহিছিলোঁ। তো ধুনীয়াকৈ এতিয়া যাওঁ ঢেকীয়াখোৱা নামঘৰলৈ। বেছি দূৰ নাই আৰু এতিয়া মাত্ৰ 8 মিনিটৰ বাট আছে। ইয়াৰ ওচৰ পালোহি আৰু ঢেকীয়াখোৱা নামঘৰ। এতিয়া কেৱল মাত্ৰ 8 মিনিটৰ বাট আছে। তেতিয়া যাওঁ ব'লক, ঢেকীয়াখোৱা নামঘৰৰ ওচৰতে লগ পাইছোঁ বোলক। বৰ্তমান এতিয়া আহি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ, কিন্তু আজি যিহেতু দেওবাৰ ন, সেইকাৰণে যথেষ্ট ভিৰ ভাল লাগিছে। মানুহৰ পূৰা ভিৰ আছে। আৰু দুটা ল'ৰা আহিছিলে, সিহঁতকেইটা মানে অলপ আগবাঢ়ি দিলে আৰু গতিকে সিহঁতি আগতীয়াকৈ পালেহি আৰু এই ভিতৰত আছে বোলে, এইফালে তেতিয়া সোমাই যাবলৈ কৈছে। কিন্তু গাইছ ইফালে আছে গাড়ী পাৰ্কিঙৰ ঠাই, এইফালে দেখিছে। আৰু আজি যথেষ্ট ভিৰ মানে এইফালে, কিন্তু চাকি বন্তি এতিয়া দিওঁতে কেনেকুৱা ভিৰ হ'ব আকৌ গম পোৱা নাই গাইছ। এতিয়া ভিতৰলৈ লাহেকৈ সোমাই আহিছোঁ। এইফালে দেখিছে পৰিৱেশটো কি ধুনীয়া লাগিছে। আগতেতো আপোনালোকক চাইকেল ৰাইড আহোঁতেতো দেখুৱাইছিলে গোটেই নামঘৰটো কেনেকৈ আছিলে, কেনেকৈ কি। আৰু গাইছ এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ পৰিৱেশ দেখিছে কেনেকুৱা ভিৰ হৈ আছে। আজি দেওবাৰ কাৰণে জোখতকৈ বেছি পূৰা ভিৰ হৈছে। চাকি বন্তি জ্বলাই ল'বি ইয়াতে এতিয়া বৰ্তমান। এতিয়া সেৱা কৰি আহিলোঁ আৰু চাকি বন্তি জ্বলাইও আহিলোঁ। তাৰপিছত ইয়াত আহি সেৱা কৰিলোঁহি আৰু এতিয়া যাওঁ অলপ ঢেকীয়াখোৱা নামঘৰ অলপ পৰিৱেশটো চাওঁ। তাৰপিছত এতিয়া মেইনকৈ পুখুৰী পাৰলৈ যাওঁ। আৰু এইফালে দেখিছে মানুহৰ কেনেকুৱা ভিৰ আজি। সেৱা এটা কৰি লওঁ গাইছ। এতিয়া মেইন পুখুৰীটো কাষলৈ যাওঁ বোলো। নামঘৰৰ পৰা আৰু এতিয়া স্কুটিখনৰ ওচৰলৈ আহিলোঁ। এতিয়া যাওঁ বৰ্তমান মইনাপৰীয়া নামঘৰলৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, কেৱল মাত্ৰ কিমান হ'ব সেইটো মানে চিঅ'টো ময়ো নাজানো। এতিয়া চাব লাগিব কিমান দূৰ হয় ইয়াৰ পৰা। এইফালেদি যামগৈ, তেতিয়া গৈ থাকোঁ বোলক। এতিয়া আহি পালোঁহি মইনাপৰীয়া নামঘৰৰ ওচৰত। ওপৰলৈ দেখিছে ইয়াতো মানুহৰ ভিৰে আছে, খালি ঢেকীয়াখোৱাতকৈ কম আৰু ইয়াত। এতিয়া কোনফালে এইফালে এইফালে পূৰা দোকান চোকান আছে এইফালে। আৰু এইফালে পৰিৱেশটো দেখিছে কি ধুনীয়া পৰিৱেশ। ধুনীয়াকৈ যাওঁ, ধূপ ধূনা জ্বলালোঁ। তো গাইছ এইডোখৰত ধুনীয়াকৈ এতিয়া ধূপ চাকি জ্বলাই ল'লোঁ। এতিয়া যাওঁ থানৰ আগলৈ, তাত গৈ ধুনীয়াকৈ সেৱা কৰোঁ, গৈ থাকোঁ বোলক। এতিয়া তো গাইছ এতিয়া ধুনীয়াকৈ সেৱাটো কৰি ল'লোঁ আৰু এতিয়া যাওঁ আগলৈ। এতিয়া যাওঁ কিবা এটা খাই লওঁগৈ, যিহেতু ৰাতিপুৱা আহিলোঁ ন, খাই অহাও নহ'ল। এতিয়া যাওঁ ধুনীয়াকৈ কিবা এটা খাই লওঁগৈ, তাৰপিছত এতিয়া আহিলোঁ হোটেললৈ আৰু পাঠাকে খাই ল'ম বুলি ভাবিছোঁ। তেনেকৈ ধুনীয়াকৈ পাঠা চাঠা খাই লওঁ, তাৰপিছত এতিয়া কি প্লেন হয় যাওঁ চাই লওঁ। ৰুটিটো খাই ল'লোঁ আৰু এতিয়া গোটেইকেইটাই ভাবিছোঁ বৰভেটিৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। ইয়াৰ পৰা কেৱল মাত্ৰ হয় 26 কিলোমিটাৰ। তো বৰভেটিৰ পৰাই আহোঁগৈ বুলি ভাবিছোঁ। ইয়াৰ বোলে কিবা কাম এটাও আছে সেইফালে। এতিয়া যাওঁ সেইফালে দি 26 কিলোমিটাৰ হয় ইয়াৰ পৰা। তেতিয়া গৈ থাকোঁ বোলক ধুনীয়াকৈ বৰভেটি আহি পালোঁহি বৰভেটি। পকাবোৰ পূৰা গৰম। এইফালে গেটখন যাওঁ ভিতৰ ফালৰ পৰা। এতিয়া ধুনীয়াকৈ ভিতৰলৈ যাওঁ, সেৱা এটা কৰি লওঁগৈ, সেৱা চেৱা কৰি লওঁগৈ। পৰিৱেশটো চব কি চালিয়া লাগিছে। দেখিছোঁ তাৰে তো গাইছ এতিয়া ধুনীয়াকৈ ভিতৰলৈ আহিলোঁ। এতিয়া চাকি আৰু ধূপ জ্বলাই লওঁগৈ। চব কি
এই পাবিয়েই ইয়াত। ইয়াতে ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলাই লওঁ, তাৰপিছত সেৱা এটা কৰিব লাগিব তাত।